নমস্কাৰ মোৰ নাম ডক্টৰ মধুস্মিতা কোচ আৰু পেছাত মই এগৰাকী ফিজিঅথেৰাপিষ্ট স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেল ডক্টৰ মাধুস ফিজিঅ কেয়াৰ আজি মই আপোনালোকৰ লগত পাতিব ওলাইছো অস্টিওআৰ্থৰাইটিছত হোৱা আঁঠু বিষ কিদৰে আপোনালোকে কমাব পাৰে ঘৰতে কিছুমান এক্সাৰসাইজ কৰি এই বিষয়ে অস্টিওআৰ্থৰাইটিছ বেমাৰটো সচৰাচৰ বয়সৰ লগত বহুতৰে হয় আৰু বিশেষকৈ দেখা যায় মহিলাসকলৰ মেনোপজৰ ওচৰা-ওচৰি বয়সত এই ধৰণৰ আঁঠুৰ বিষ অস্টিওআৰ্থৰাইটিছৰ বাবে হ'ব পাৰে অস্টিওআৰ্থৰাইটিছ বেমাৰটো কি বা কিয় হয় কোনটো গাঁঠি আমাৰ শৰীৰৰ এই বেমাৰটোৱে এফেক্ট কৰিব পাৰে এই বিষয়ে যদি আপোনালোকে জানিব বিচাৰে মোৰ ভিডিঅ'ৰ কমেন্ট সেকশনত নিশ্চয় জনাব মই পিছে পৰা এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম কিছুমান খুবেই ইজি ঘৰতে কৰিব পৰা এক্সাৰসাইজ যিখিনি কৰিলে আপোনালোকে অস্টিওআৰ্থৰাইটিছ বেমাৰটোৰ পৰা বহুতখিনি উপশম পাব পাৰিব অস্টিওআৰ্থৰাইটিছৰ গাঁঠিত বহুত বিষ হয় আৰু তাৰ লগতে গাঁঠিটো অলপমান জঠৰ হৈ যায় আঁঠুৰ এনেকুৱা ধৰণৰ বিষৰ পৰা কেনেকৈ আপোনালোকে পৰিত্ৰাণ পাব পাৰে হেয়া জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক বহুত গুৰুত্বপূৰ্ণ কথা মই মাজে সময়ে কৈ যাম এক্সাৰসাইজৰ মাজে কি ধৰণে এক্সাৰসাইজ কৰিব কিমান ৰিপিটিশন কৰিব দিনত কিমান বাৰ কৰিব এই বিষয়ে বিতংকৈ জানিবলৈ হলে গোটেই ভিডিঅ'টো চাওক আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই নিশ্চয় কৰি লওক নোটিফিকেশন বেলটো হিট কৰি দিব যাতে মই যেতিয়া নতুন ভিডিঅ' দিও আপোনালোকে এই বিষয়ে গম পায় প্ৰথমে আপোনালোকে বুজিব লাগিব যে অস্টিওআৰ্থৰাইটিছৰ কিছু গ্ৰেডছ থাকে মানে গ্ৰেডছ অফ ডিজিজ বেমাৰটো কিমান হৈছে আৰম্ভণিতে কেনেকুৱা হয় আৰু তাৰ আগলে যেনেকুৱা হয় তাৰ সাইন্স এণ্ড সিম্পটমছ বিলাক অলপ বেলেগ এই গ্ৰেডটো যদি কম থাকে মানে যেতিয়া বেমাৰটো আৰম্ভ হয় আপোনাৰ গাঁঠিত সেই সময়ত যেতিয়া আপোনালোকে এক্সাৰসাইজখিনি কৰে ইয়াৰ বেছি সুফল লাভ কৰে ইয়াৰ মানে এটো নহয় যে আপোনাৰ লাষ্টৰ গ্ৰেড কিটাত আপোনালোকে এক্সাৰসাইজ নকৰিব মই হেতু কোৱা নাই সচৰাচৰ কি হয় আমাৰ অৰ্থোপেডিশিয়ান বিলাকে আপোনালোকক কয় যে আপোনাৰ এতিয়া অস্টিওআৰ্থৰাইটিছটো বহুত বেয়া পৰ্যায় পাই গৈছেগে আৰু এতিয়া আপুনি ৰিপ্লেসমেন্ট কৰিব লাগিব আঁঠুটোৰ মানে এটা আৰ্টিফিশিয়াল আঁঠু লগাব লাগিব সিম্পল ভাষাত কৈছো দেই মই টেকনিক্যাল টাৰ্মত যোৱা নাই যেতিয়া সেই পৰ্যায়টো পাই যায় তেতিয়াও কিন্তু তেওঁ আপোনাক ক'ব যে আপুনি এক্সাৰসাইজেস কৰি থাকিব আৰু এজন ফিজিঅথেৰাপিষ্টৰ দ্বাৰা আপুনি এক্সাৰসাইজখিনি শিকি ল'ব পাৰে এই চেনেলটোত মই যিখিনি ভিডিঅ' দিছো ময়ো এগৰাকী ফিজিঅথেৰাপিষ্ট 13 বছৰ মানৰ মোৰ এক্সপেৰিয়েন্স আছে এই চেনেলটোৰ দ্বাৰাও মোৰ হেতুৱে চেষ্টা যে আপোনালোকে এই ধৰণৰ এক্সাৰসাইজখিনি শিকি লওক এতিয়া কথা হল এক্সাৰসাইজ কৰিলে কি হয় এক্সাৰসাইজ কৰিলে আপোনাৰ জয়েন্টটো মুভমেন্ট ভালকে হৈ থাকে ভালকে মানে আকৌ এটো ডিপেন্ড কৰিব দেই আপোনাৰ বেমাৰটো কিমানখিনি আগবাঢ়িছে হেতুৰ ওপৰত কিন্তু প্ৰতিটো গ্ৰেড অফ অস্টিওআৰ্থৰাইটিছতে এক্সাৰসাইজখিনি কৰিলে আপোনাৰ জয়েন্টৰ বাবে আপোনাৰ আঁঠুটোৰ বাবে আঁঠুটোৰ ওচৰে পাজৰে যিখিনি মাংসপেশী আছে সেইখিনি মজবুত হয় সেই মাংসপেশীখিনিৰ ষ্ট্ৰেংথৰ কাৰণে ফ্লেক্সিবিলিটিৰ কাৰণে বহুত দৰকাৰী যে এক্সাৰসাইজখিনি আপুনি কৰক দ্বিতীয় কথা যেটো আপুনি বুজিব লাগিব হেতু হ'ল যে যেতিয়া আপুনি এক্সাৰসাইজখিনি আৰম্ভ কৰিব আৰম্ভণিতে হয়তো এক্সাৰসাইজ কৰাৰ পিছত আপোনাৰ সিম্পটমখিনি বাঢ়িছে মানে হয়তো বিষ বাঢ়িছে আপুনি আগতকে অলপ বেছি অসুবিধাৰ সন্মুখীন হৈছে কিন্তু এইটো এইভাবে কাৰণ আপোনাৰ শৰীৰে কিছুমান নতুন মুভমেন্ট এই মাত্ৰ কৰিবলৈ শিকিছে সেইভাবে অলপমান মাসল সোৰনেস থকাটো খুবেই কমন ঠিক আছে সো এসপ্তাহ মান যেতিয়া আপোনালোকে এক্সাৰসাইজ কৰিব তাৰ আগলে আপোনাৰ শৰীৰে এই ধৰণৰ মুভমেন্টখিনি কেনেকে হয় কি হয় হেতু এডজাষ্টমেন্টটো হৈ যাব আৰু তাৰ পিছত কিন্তু আপোনাৰ সিম্পটমছ নাবাঢ়ে এই কাৰণে এক্সাৰসাইজ কৰাৰ পিছত কেইদিনমান বিষ বাঢ়িলে চিন্তা কৰিবলৈ দৰকাৰ নাই আৰু এটা কথা হ'ল যে এক্সাৰসাইজখিনি যেতিয়া আপুনি কৰিব কিমান লেভেললৈকে কৰিব হেতু বুজিবলৈ আপুনি এটা স্কেলৰ কথা বুজিব লাগিব মানে আপুনি সাইডত দেখিছে এটা লাইন আছে 0 পৰা 10 লৈকে লিখা আছে মাজত 5 এটা লিখা আছে 0 মানে আপোনাৰ একদমই পেইন নাই বিষ একেবাৰে আপোনাৰ নাই 1 মানে অলপ তাতকে বেছি বিষ 2 মানে তাতকে অলপ বেছি বিষ এনেকে কৰি 4 to 5 মানে বিষ আছে কিন্তু আপুনি সহ্য কৰিব পাৰে 5 ৰ ওপৰত 6 7 8 9 10 হেতু এটা ইনক্ৰিজিং অৰ্ডাৰত মানে অলপকে বাঢ়ি যোৱা বেছি বিষ 10 মানে বহুত বেছি বিষ
আপুনি একদমই সহ্য কৰিব নোৱাৰা 9 মানে তাতকৈ অলপমান কম সো এই ধৰণে এই স্কেলটোত 0 পৰা 10 ৰ ভিতৰত আপোনাৰ বিষ কিমান সেই কথাটো আপুনি বুজিব লাগিব মানে যেতিয়া আপুনি এক্সাৰসাইজ কৰে বিষটো কেতিয়াও 5 ৰ ওপৰত যাব নালাগে মানে আপুনি বিখালেও সহ্য কৰিব পৰা বিষ এটা হোৱালৈকে হে এক্সাৰসাইজ খিনি কৰিব লাগে যদি আপুনি অনুভৱ কৰিছে যে আপোনাৰ বিষটো 6 বা 7 বা 8 হৈ গৈছে তেতিয়া আপুনি কি কৰিব লাগিব আপুনি এক্সাৰসাইজ খিনি লাহে লাহে কৰিব লাগিব মাজত বেছি গ্যাপ লৈ কৰিব লাগিব মানে ৰেষ্ট লৈ লৈ কৰিব লাগিব আৰু নাম্বাৰ অফ ৰিপিটিশনস কমকে কৰিব লাগিব মানে নাম্বাৰ অফ ৰিপিটিশন মানে একেটা এক্সাৰসাইজ কেইবাৰ কৰিব যদি মই আপোনাক কৈছো 10 বাৰ কৰিবলৈ আপুনি নাই পৰা 10 বাৰ নকৰিব আৰম্ভণিতে দুবাৰ কৰক লাহে লাহে 4 বাৰ কৰক লাহে লাহে 6 বাৰ কৰক তেনেকৈ গ্ৰেজুৱেলি লাহে লাহে নিজৰ বডিটোক শিকাও কি ধৰণে এক্সাৰসাইজটো কৰিব লাগে ঠিক আছে এইগিটা কথা প্ৰথমে আপোনালোকে মনত ৰাখক এতিয়া আহো এক্সাৰসাইজ কেইটালৈ প্ৰথমতে মই এক্সাৰসাইজ কেইটা আপোনালোকক দেখুৱাম আৰু তাৰ পিছত ইয়াৰ বিষয়ে মই আৰু কেইটামান কথা কম লাষ্টত যেটো মনত ৰখাটো বহুতেই দৰকাৰী প্ৰথম এক্সাৰসাইজটো হৈছে লাইন নি বেন্ড মানে শুই পেলাই আঁঠুটো ভাঁজ কৰা ভিডিওটোত আপোনালোকে দেখিবলৈ পাইছে যে বহুত ইজি যেন লাগে মানে এক্সাৰসাইজটো কি কৰিব লাগে বিছনাখনত শুই ল'ব লাগে বা এক্সাৰসাইজ মেটতো আপোনালোক শুব পাৰে আৰু তাৰ পৰা এখন আঁঠু আপোনালোকে ভাঁজ কৰিব লাগিব 2-3 সেকেন্ড মান আঁঠুটো তেনেকৈ ৰখাব আৰু তাৰ পৰা আকৌ ভৰিখন সিধা কৰি দিব ইয়াৰ পিছত আকৌ ইটো আঁঠু সেই ধৰণে ভাঁজ কৰিব অলপ দেৰি ৰাখিব 3 সেকেন্ড মান আকৌ ভৰিখন সিধা কৰি দিব খুবেই ইজি যে লগাই এক্সাৰসাইজটো কিন্তু খুবেই এফেক্টিভ বহুতবাৰ কি হয় যেতিয়া আঁঠুত বিষ আৰম্ভ হয় এটা ৰেজিস্ট্যান্স আমি নিজে নিজে ডেভেলপ কৰি লওঁ ৰেজিস্ট্যান্স মানে আমাৰ কৰিবলৈ মন নাযায় সেই কামটো তো আমি আঁঠুটো যেহেতু ভাঁজ কৰিলে বিষাব বুলি জানোৱে আমি ভাঁজ কৰাই বাদ দি দিওঁ সেই কাৰণে আঁঠুত খুব সোনকালে ষ্টিফনেছ আহি যাব পাৰে সো যাতে সেইটো নহওক যাতে আঁঠুৰ যিমানখিনি মুভমেন্ট হ'ব লাগে নৰমালি সেইখিনি হৈ থাকক সেইভাবে এই এক্সাৰসাইজটো কৰা খুবেই জৰুৰী আৰু এটা কথা মনত ৰাখিব যে যদি আপোনাৰ গ্ৰেড অফ অস্টিওআৰ্থৰাইটিছ অলপ বেছি মানে বেমাৰটো আগবাঢ়ি গৈছে অলৰেডি অলপমান হয়তো আপুনি আঁঠুটো পুৰা ভাঁজ কৰিব নোৱাৰিব যিমানখিনি পাৰে সিমানখিনি কিন্তু আপুনি মেইনটেইন কৰি থাকক আদাৰৱাইজ সেইখিনিও নাইকিয়া হৈ যাব ঠিক আছে আমি খুজ কাঢ়োতে উঠোতে বহোতে আঁঠুটো ভাঁজ বহুতবাৰ আমি কৰিবলগীয়া হয় আমাৰ দৈনন্দিন কামবিলাকত সিঢ়ি উঠোতে সো তেনেকুৱা ধৰণৰ এক্টিভিটি আপোনালোকে একেবাৰে কৰিব নোৱাৰিব যদিহে আপোনালোকে এই এক্সাৰসাইজটো কৰি নাথাকে আৰু এটা কথা মনত ৰাখিব ৰাতিপুৱা শুই উঠিয়ে লগে লগে এক্সাৰসাইজটো নকৰিব অলপমান খুজ কাঢ়ি ল'ব অলপমান ৱাৰ্ম আপ হৈ যোৱাৰ পিছত এক্সাৰসাইজটো কৰিলে ভাল আৰু যদি নোৱাৰে এটলিষ্ট অলপমান গৰম হেক দি ল'ব জেগাটোত আঁঠুৰ ওচৰে পাজৰে অলপমান গৰম হেক দি ল'ব আৰু তাৰ পিছত এই এক্সাৰসাইজটো অকল যদি এটা আঁঠুত আপোনাৰ প্ৰবলেম আছে তেতিয়াও মই আপোনালোকক কম যে দুয়োটা আঁঠুতে এই এক্সাৰসাইজটো কৰিব যিমানখিনি এক্সাৰসাইজ দেখাম দুইখন ভৰিতে কৰাটো দৰকাৰী সো এক্সাৰসাইজটো প্ৰথমতে কি কৰিব 2-3 বাৰ কৰিব লাহে লাহে তাৰ পিছত আপোনালোকে ৰিপিটিশনটো বঢ়াই যাব 5 বাৰ 7 বাৰ 10 বাৰ এনেকৈ আপোনালোকে চেষ্টা কৰিব যে 15 বাৰ মান আপোনালোকে কৰিব পাৰে আৰু দুটা সেট কৰিব পাৰে ইয়াৰ বিষয়ে মই আগলে কৈ আছো প্ৰথমতে এক্সাৰসাইজটো আপোনালোকে বুজি লওক দ্বিতীয় এক্সাৰসাইজটো হৈছে স্ট্যাটিক কোৱাড্ৰিচেপস বা আমি আইসোমেট্ৰিক্স অফ দা কোৱাড্ৰিচেপস মাসল বুলিও কওঁ কোৱাড্ৰিচেপস হল এইখিনি মাংসপেশী যিখিনি আপোনাৰ থাইৰ সন্মুখৰ পিনে থাকে সেই মাসলখিনি কোৱা হয় কোৱাড্ৰিচেপস আৰু দেখা যায় যে অস্টিওআৰ্থৰাইটিছ বেমাৰটোত এই মাংসপেশীখিনি কমজোৰ হৈ যায় এই এক্সাৰসাইজটো যেটো এতিয়া মই আপোনালোকক দেখাম এইটোৱে কোৱাড্ৰিচেপস মাসলখিনি ষ্ট্ৰং বনাবলে বহুখিনি আপোনালোকক হেল্প কৰিব আপোনালোকে ভিডিওটো দেখিব পাৰিছে এনেকৈ শুই ল'ব আঁঠুৰ তলত এটা কাপোৰৰ ৰোল থৈ দিব কাপোৰৰ ৰোল মানে টাৱেল বা যিকোনো কাপোৰে এনেকৈ এটা গুলকে আপোনালোকে বনাই ল'ব পাৰে আৰু এইটো আঁঠুটোৰ তলত থৈ আঁঠুটোৱে এই ৰোলটো হেঁচা মাৰিবলৈ চেষ্টা কৰিব তলৰ ফালে এই জেগাখিনিত থকা মাংসপেশী যেটো মই অলৰেডি আপোনালোকক ক'লো কোৱাড্ৰিচেপস মাংসপেশী এই মাসলছখিনিৰ ষ্ট্ৰেংথেনিং হয় এই ধৰণে যদি আপুনি এক্সাৰসাইজ কৰে ৰোলটো তললে আঁঠুটোৰে হেঁচা দি অলপমান হোল্ড কৰিব 10 সেকেন্ড মান কাউন্ট কৰিব 1 2 3 4 5 6 7 8 9 10
ৰিলেক্স যদি বহুত বিষ আছে আপোনাৰ প্ৰথমতে হয়তো আপুনি 10 বাৰ কৰিব নোৱাৰিব পাৰে লাহে লাহে 10 বাৰ 15 বাৰলৈকে কৰিবলৈ আমি কওঁ যে সচৰাচৰ 10 সেকেন্ড হোল্ড ফৰ 10 টাইমছ হিমান ৰিপিটিশন আপোনালোকে কৰিব পাৰিলে তৃতীয় এক্সাৰসাইজটো হৈছে সাপোৰ্টেড লেগ ৰেইজ ভিডিওটোত আপোনালোকে দেখা পাইছে সাগে যে শুই থকা পজিশনত এখন কম্বল বা গাৰুৰে এটা সাপোৰ্ট বনাই আঁঠুটোৰ তলত প্ৰথমতে দি ল'ব লাগিব তাৰ পিছত আঁঠুটো কম্বলখনত হেঁচা দি ভৰিখন সিধা কৰি দিব লাগিব যিমানখিনি পাৰে আপোনালোকে সিমানখিনিয়ে কৰিব আৰু 10 সেকেন্ড মান হোল্ড কৰি ৰিলেক্স কৰি দিব সাপোৰ্টেড লেগ ৰেইজ বুলি একাৰণে কোৱা হয় কাৰণ তলত আপোনালোকে কিবা এটা দি আঁঠুটো সাপোৰ্ট কৰি থৈছে নেক্সট এক্সাৰসাইজটো হৈছে নামটোৰ পৰা বুজিব পাৰিছে সাগে বিছনাত শুই থকা পজিশনত কি কৰিব লাগিব ইয়াত এখন ভৰি আঁঠু তেনেকৈ ভাঁজ কৰি থব দ্বিতীয় ভৰিখন সিধা কৰি থব এতিয়া সিধা কৰি থোৱা ভৰিখন আঁঠুত ভাঁজ নলগোৱাকৈ এনেকে ওপৰলৈ দাঙি দিব 5 সেকেন্ড মান ৰাখিব আকৌ তললৈ নমাই দিব আৰু তাৰ পিছত ৰিপিট কৰিব এইটো একেটা নেক্সট এক্সাৰসাইজটো হৈছে সিটেড নি এক্সটেনশন ষ্ট্ৰেচ এখন চকীত বহি বেলেগ এখন চকীত এই ধৰণে ভৰিটো উঠাই ল'ব তাৰ পিছত আঁঠুটোৰ তলৰ ফালে হেঁচা দিয়া নিচিনা কৰি ভৰিটো পুৰা সিধা কৰি দিবলৈ চেষ্টা কৰিব 10 সেকেন্ড মান ৰাখিব ৰিলেক্স কৰিব ইয়াৰ পিছৰ এক্সাৰসাইজটো হৈছে ব্ৰিজিং চাও মই কেনেকৈ আঁঠু দুটা ভাঁজ কৰি হাত দুখন গাৰ কাষলৈ ৰাখি শুইছো এনেকৈ শুই কঁকালখন উঠাব ওপৰলৈ অলপ দেৰি 10 সেকেন্ড মান কাউন্ট কৰি পেলাই আপোনালোকে ৰাখিব পাৰে এনেকৈ আৰু তাৰ পিছত তললৈ নমাই আনিব আৰু লাষ্ট এক্সাৰসাইজটো হৈছে সিট টু ষ্টেণ্ড নামটোৰ পৰা আকৌ ধৰিব পাৰিছে সাগে আপোনালোকে এই এক্সাৰসাইজটো আৰম্ভণি কৰিব ষ্টেণ্ডিং পজিশনৰ পৰা মানে থিয় হৈ আৰম্ভ কৰিব লাগিব এক্সাৰসাইজটো আৰু তাৰ পিছত চকী এখন পিছফালে থৈ দিব চেষ্টা কৰিব যেন আপুনি বহিবলৈ লৈছে কিন্তু পুৰা বহি নিদিব আকৌ থিয় হ'ব চকীখনত বহা নিচিনাকৈ চকীখন টাচ কৰিব আকৌ থিয় হ'ব লাগিলে হাত দুখন আগলৈ ৰাখি অলপমান বেলেন্স কৰিব পাৰে এই গোটেই এক্সাৰসাইজ কিটা খুবেই ইউজফুল হয় অস্টিওআৰ্থৰাইটিছৰ বাবে আৰু যদি এক্সাৰসাইজ কিটা কৰাৰ আগত বা পিছত আপোনালোকে গৰম হেক লয় ব্লাড সাৰ্কুলেশনৰ কাৰণে ভাল পিছত ললে আপোনালোকৰ যদি অলপমান বিষটো বহাৰ টেন্ডেন্সি থাকে হেইটো কমিব ৰেঞ্জ অফ মোশন মেইনটেইন থাকিব মাসলছৰ যেটো ষ্ট্ৰেংথ হয় ফ্লেক্সিবিলিটি হয় এই সবখিনি আপোনাৰ ভালকে মেইনটেইন থাকিব অস্টিওআৰ্থৰাইটিছ এটা বয়সৰ লগত হোৱা বেমাৰ সেই কাৰণে ইয়াক একেবাৰে শেষ কৰি দিব পৰা কোনো উপায় কাৰো ওচৰত নাই আমি কি কৰিব পাৰো আৰু যাতে আঁঠুটো বেয়া হৈ নাযাও সেইটো চেষ্টা নিশ্চয় কৰিব পাৰো এক্সাৰসাইজখিনি কৰিব আৰু কেইটামান কথা আপোনালোকক কৈ যে শিকালো বুলিয়ে গোটেই এক্সাৰসাইজখিনি একেদিনে আৰম্ভ কৰি নিদিব এটা দুটাকে কৰক আৰু আৰম্ভণিতে যেতিয়া কৰিব ৰিপিটিশন বিলাক কম ৰাখক মানে মই ধৰক আপোনাক শিকাইছো যে থিয় হৈ পেলাই অলপ বহিব লাগে আকৌ থিয় হ'ব লাগে প্ৰথমতে হিয়া অকল 3 বাৰ কৰক বা 5 বাৰ কৰক লাহে লাহে ৰিপিটিশনটো বঢ়াব একেদিনাই যদি আপুনি 15 বাৰ কৰিবলৈ যায় নিশ্চয় আপোনাৰ বিষটো বহুত বেছি বাঢ়ি যাব মানে বডিটোক আপুনি অলপমান সময় দিয়ক শৰীৰটোক সময় দিয়ক একমোডেট কৰিবলৈ নিজকে এক্সাৰসাইজখিনি শিকি ল'বলৈ ঠিক আছে লাহে লাহে কমফৰ্টেবলি আপোনাৰ বিষৰ একৰ্ডিংলি এক্সাৰসাইজখিনি কৰিব আৰু প্ৰথমতে কি কৰিব পাৰে দিনটোত অলপ অলপকে এবাৰ বা দুবাৰ এনেকৈ বহুবাৰ আপুনি এক্সাৰসাইজ এটা প্ৰেক্টিস কৰিব তাৰ পিছত যেতিয়া দেখে যে এক্সাৰসাইজটো ধুনিয়াকে আপুনি কৰিব পৰা হৈ গৈছে দুবাৰ বা তিনিবাৰ কৰোঁতে আপোনাৰ একো অসুবিধা হোৱা নাই তেতিয়া অলপ হে ৰিপিটিশনটো বঢ়াওক মানে 5 বাৰ বা 7 বাৰ কৰক আৰু তাৰ পিছত এটা ডেইলি ৰুটিন বনাওক যে দিনত মই 3 বাৰ এক্সাৰসাইজটো কৰিম প্ৰতিবাৰতে এটা এক্সাৰসাইজ মই 8 ৰিপিটিশনছ কৰিম আৰু দুটা সেট কৰিম 8 ৰিপিটিশনছ মানে ধৰক ভৰিখন ওপৰলৈ দাঙিলে এবাৰ তললৈ নমালে আকৌ দাঙিলে হোল্ড কৰিলে তললৈ নমালে এনেকৈ 8 বাৰ আৰু তাৰ পিছত অলপমান ৰেষ্ট লৈ আৰু একেই ধৰণে ওপৰলৈ দাঙিলে আৰু নমালে এইটো কোৱা হয় 8 ৰিপিটিশনছ ইচ 2 সেটস ঠিক আছে এনেকৈ আপুনি চেষ্টা কৰিব পাৰে আৰু এই 8 ৰিপিটিশনছটো মই জাস্ট এটা এক্সাম্পল দিছো আপুনি 15 ৰিপিটিশনলৈকে এটা টাৰ্গেট ৰাখিব পাৰে
আশা কৰিছো এক্সাৰসাইজ খিনি আপোনালোকে বুজি পাইছে যদি এক্সাৰসাইজ কৰাৰ পিছত বেছি বিষ যেন অনুভৱ হয় নিশ্চয় আপুনি ওচৰৰে ফিজিঅথেৰাপিষ্ট এজনক লগ কৰিলে তেওঁ আপোনাক বেছি ভাল ধৰণে ইয়াৰ বিষয়ে আৰু বুজাব পাৰিব অৰ্থোপেডিচিয়ানৰ লগতো আপুনি কথা পাতিব পাৰে আৰু এটা কথা মনত ৰাখিব এদিন কৰিলে এক্সাৰসাইজ আপুনি ভাল নাপায় পেইন কিলাৰ নিচিনা ইনষ্টেন্ট কাম নকৰে এক্সাৰসাইজে আপুনি লং ডিউৰেচনৰ কাৰণে কৰিব লাগিব আৰু অস্টিওআৰ্থৰাইটিছ নিচিনা বেমাৰত হয়তো আপুনি গোটেই জীৱন এক্সাৰসাইজ খিনি কৰি থাকিব লাগিব মেইনটেইন কৰি থাকিবলৈ বেমাৰটো সেই জেগাত আদাৰৱাইজ অস্টিওআৰ্থৰাইটিছ আৰু আপোনাৰ বেয়া হৈ যাব আৰু হয়তো সঁচাকৈ এনেকুৱা এটা দিন আহিব যেতিয়া জয়েন্ট ৰিপ্লেচমেন্ট নকৰিলে আপোনাৰ আৰু কোনো ধৰণে বিষটো কমাব পৰা নাযাব এই কথাখিনি মনত ৰাখিব এক্সাৰসাইজখিনি কৰি থাকিব আৰু আশা কৰোঁ মোৰ চেনেলটো চাই থাকিব আপোনালোকৰ যদি সহায় পাওঁ আগবাঢ়ি যাম ধন্যবাদ আজিলৈ আহোঁ